তো হেল্ল' গাইজ, আকৌ এটা নতুন ভিডিঅ'লৈ স্বাগতম। আৰু আজি আহি পালোঁ নাককাটি হিল, আমাৰ বঙাইগাঁৱৰে নাককাটি পাহাৰ। তো বলক ভিডিঅ'টো আগৰ পৰা আৰম্ভ কৰোঁ। ওলাইছোঁ একদম ৰাতিপুৱাই, এতিয়া বাজিল 8টা আৰু একো নোখোৱাকৈ ওলাইছোঁ। তো সেইকাৰণে ইয়াতে লৈ ল'লোঁ টেকলি পিঠা আৰু চাহ খাম আজি বহুত দিন পিছত। আৰু এইখিনি ঠাইৰ নাম হৈছে শ্বহীদ বেদী। কালী মন্দিৰ আছে আৰু এইটো এটা ৰাস্তা আছে, এইটো আমি যাব লাগিব এইটো ৰাস্তাৰে, তেতিয়াহে নাককাটি পাম। আৰু এই বিল্ডিংটো চাওক, এইটো কোনো 5 ষ্টাৰ হোটেল নাইবা শ্বপিং মল নহয়, এইটো হ'ল আমাৰ বঙাইগাঁৱৰ DC অফিচ হ'বলগীয়া। DC অফিচটো ইমান ধুনীয়াকৈ বনাইছে, ইণ্টিগ্ৰেটেড DC অফিচ বঙাইগাঁও। পামে আৰু এই যে তাতে উঠিব লাগিব আমি একদম ওপৰত। আৰু ইয়াতে এটা দলং আছে, কাঠৰ দলং। তো মানে অৱস্থাই নাই আৰু দলংখন, এই তাতে নতুনকৈ নিৰ্মাণ কৰি আছে, বনাই আছে দলংটো। কাষতে এটা নদী আছে সৰুকৈ, এই ভাইটিহঁত আছে ইয়াতে চাইকেল লৈ। যিহেতু দলংখনৰ একেবাৰে অৱস্থাই নাই, সেইকাৰণে মই ভাবিলোঁ এই দলংখনত চলাই নাযাওঁ গাড়ীখন। আৰু ফাইনেলি চাওক আগত, এই যে আহি পালোঁ নাককাটি, ৱেলকাম টু নাককাটি হিল। আৰু ইয়াতে এটা এণ্ট্ৰি ফিজ আছে এই গাড়ী চাড়ী পাৰ্কিঙৰ কাৰণে। তো আমি গাড়ীখন ইয়াতে আৰামছে ধুনীয়াকৈ পাৰ্কিং কৰি ল'লোঁ। পাৰ্কিঙৰ সুবিধা আছে ইয়াতে, আৰু 50 টকাৰে ইয়াতে টিকেট কাটি ল'ব লাগে, 50 টকা এটা লয় মানে গাড়ী চাড়ী থ'বৰ কাৰণে। আৰু ইয়াতে আৰু এই পৰিৱেশটো কি ধুনীয়া চাব পাৰে, সেই তাতে আমি উঠিম। ইয়াতে হৈছিল নাককাটি ফেষ্টিভেল। তো যিহেতু গৰম লাগিছে, ট্ৰেকিং কৰিলে এনেও ঘাম ওলাব, তো জেকেটখন খুলি থ'লোঁ। আৰু এতিয়া মই টাইমাৰটো ছেট কৰি দিম ইয়াতে, ঘড়ীত কিমান টাইমত আমি উঠিম। ষ্টাৰ্ট কৰি দিলোঁ টাইমাৰটো। আৰু মোৰ লগত আছে মোৰ লগৰ, আমি দুজনে। তো অলক আমি আহি ওপৰত উঠিম। ফটো ল'বৰ কাৰণে ধুনীয়াকৈ বনাই দিছে আই লাভ নাককাটি। আৰু বলক আমাৰ এই নাককাটি ট্ৰেকিঙৰ যাত্ৰা আৰম্ভ কৰোঁ। একদম ধুনীয়া, একদম সেউজীয়া চাৰিওপিনে, পাহাৰ একদম চবফালে। এয়া আৰম্ভ আমাৰ, চুৰু হৈ গ'ল আমাৰ পাহাৰত উঠা। এইটো পাই গৈছোঁ এনেকৈ আমি পাহাৰৰ ৰাস্তাটো। আৰু এনেকুৱা আৰ্ট কৰি থৈছে এই শিলবোৰত, এই ধুনীয়াকৈ আৰ্ট কৰি থৈছে, ভাল লগা হৈছে। আৰু এনেকৈ ধুনীয়াকৈ লোকেশ্যনৰ হেৰিটো দিয়া আছে, ৱে টু নাককাটি পিক, এণ্ট্ৰি 8 AM, এক্সিট 4 PM। এই আমাৰ লগত সৰু ভাইটিহঁতে আছে, তুমি উঠিবি নাই এইবাৰ? চব একেলগে উঠিম আমি তাহালে। একদম কিমান টাইমত উঠিব পাৰিবা? আধা ঘণ্টা 1 ঘণ্টামান লাগিব না? তাহলে ডেকাই সোনকালে উঠিব পাৰে নেকি? কিমান সোনকালে? তো আমি এতিয়া উঠিলোঁ, মোটামুটি 10% উঠা নাই নেকি, তাতে একদম অৱস্থা টাইট হৈ গ'ল। বাপৰে কি ভাগৰ লাগিল। আৰু এইখিনি উঠাতে আমাক লাগিল 13 মিনিট লাগিল, মোটামুটি 10% মানে উঠা নাই। বহুত দিন হ'লতো। এনে আগতে মই নাককাটি পিকত মোটামুটি 8 বাৰমান হ'ব, এইবাৰ লৈ 8 বাৰমান হ'ব। কিন্তু মাজতে 2 বছৰমান গেপ গ'ল, উঠা নাই। তো চাই থাকিব, বলক উঠি আছোঁ একদম ওপৰলৈ। তো ইয়াতে এটা সৰু ঝৰ্ণা নিচিনাই, ঝৰ্ণাৰ পানীবোৰ ইফালে আহে, সেইটো চাব পাৰে। অকণমান ইয়াতে ৰেষ্ট লৈ লৈছোঁ, একদম শান্তি, বঢ়িয়া লাগি আছে, শান্তি একদম পূৰা। ঝৰ্ণাৰ পানীৰ আৱাজটো আৰু এইফালে বতাহ, কি মজা একদম। আৰু এটা বস্তুৱে বেয়া লাগে, এইবোৰ এই প্লাষ্টিকবোৰ এনেকৈ পেলাই থৈ না, খাই দায়। এক জেগাত জমা কৰি ৰাখিব লাগে, এই প্লাষ্টিকত সোমাই কিনে এনেকৈ এইবিলাক লেতেৰা কৰিলে পৰিৱেশটো বেয়া হৈ যায়। আৰু
এই যে 28 মিনিট হ'ল আমি পাই গ'লোঁ বেছ কেম্প একদম মিডিল পইণ্টটো পাই গ'লোঁ ইয়াতে অকণমান ৰেষ্ট কৰিব পাৰে আমিও অকণমান পানী চানী খাই ল'ম ইয়াতে দোকানো আছে ইয়াতে এটা সেইটো আৰু বেছি নাই আৰু মোটামুটি 20 মিনিটমান লাগিব এইটাতে যাব লাগিব আমি এবাৰ ইয়াতে আমি কৰিছিলোঁ কেম্পিং নাইট কেম্পিং হ'ল এইটো মোটামুটি 3 বছৰমান এইখন ফটোখন দেখাই দিছোঁ আৰু এবাৰ আহি গ'লোঁ ইয়াতে এটা দোকান আছিল তেতিয়া এইখিনিতে কৰিছিলোঁ ঠাইখিনি 5-10 মিনিট অলপ ৰেষ্ট ল'ম ইয়াতে আৰু এনেকৈ কি ধুনীয়াকৈ এইটো বনাই দিছে পাইপ লগাই ক্ৰিয়েটিভিটি পানী চানী ইয়াতে মুখ চুখ ধুব পাৰে আৰামছে বঢ়িয়াকৈ আৰু ঝৰাৰ পানী না ঝৰাৰ পানী পূৰা একদম ঠাণ্ডা হয় একদম চাম এবাৰ কি ঠাণ্ডা পানী বঢ়িয়া একদম ফ্ৰেছ পানী পূৰা একদম ফিল্টাৰ হৈ আহা এইটা লোকেল ডিমা নেকি নহয় কয়লাৰ ডিমা বনাই আছে ইয়াতে আৰামছে খাব পাৰে ইয়াতে ডিমা আছে ডিম কণী চণী দোকান পোহৰ আছে ইয়াতে বঢ়িয়াকৈ পানী চানী ল'ব পাৰে তালৈ উঠোঁ এতিয়া এইটো পূৰা থিয়া হ'ব একদম মানে ওখ পূৰা এনেকুৱা থিয়া টাইপ আগৰটো অলপ নৰ্মেলে আছিল এতিয়াহে আচল কষ্টটো অনুভৱ হ'ব আইয়া এনেকুৱা থিয়া আৰু এই গছৰ শিপাটো চাওক একেবাৰে পূৰা ইফালেদি এনেকৈ ফাটি ওলাই গৈছে এটা ঝৰ্ণা পালোঁ এই পানীটোৱে সেই তলত গৈছিল ঝৰ্ণাৰ চলো কেনেকা কণ্ডিশ্যন ভাল না বঢ়িয়া একো হোৱা নাই আৰামছে এক্সপিৰিয়েঞ্চ আছে বহুত মোৰ এই লগৰটো মানে এইটো ৰাস্তাটো যে ইফালেদি হয় তাৰ কাৰণে এইটো এটা হেৰি লগাই আছে আৰু চিন লগাই আছে আৰু আমাৰ আচলতে অলপমান দেৰি হৈ গ'ল আহাতে আজি আমি আহি পালোঁ ইয়াতে 9:30 বজাত আহিব লাগিছিল অলপ সোনকালে আহিব লাগিছিল এই মানে একদম মৰ্ণিঙত আহিলে বহুত ভাল লাগে মোটামুটি 7টা মানত যদি আহি পোৱাকৈ অহা যায় ইয়াতে বহুত ধুনীয়া আৰু মানে মৰ্ণিঙত এনাৰ্জিটো বেছি থাকে আৰু জোচটো বেছি হয় আৰু ভিউটোও বহুত ভাল লাগে ওপৰত যায় তো এনেকুৱা আৰু দেৰি হৈ গ'ল আজি অলপ এতিয়া টাইম হৈছে 10:44 মোটামুটি 11:15 মানত আমি পাই যাম তাতে এইফালে যাব লাগিব এইফালে আহিলোঁ আমি আৰু এইটো অলপ চিধাকৈ দিওঁ তেতিয়াহে গম পাব কোনদি যাব লাগে নহ'লে আৰু ভুলতে এইফালে গুচি যাব উঠি আছোঁ একদম এইটো পামেই আৰু এইটো পামেই আৰু একদম ভাগৰ লাগি গৈছে পূৰা একদম নন ষ্টপ উঠি আছোঁ এইখিনি মানে এইখিনি পূৰা থিয়া হয় সেইকাৰণে অলপ কষ্টটো বেছি লাগি আছে আৰু এই যে চাব পাৰে পাইছোঁহে আমি এইটো পাইছোঁহে ফাইনালি টপ অফ দ্য হিল টপ অফ দ্য পিক আহি পালোঁ ফাইনালি একদম কষ্টৰ ফল মিঠা বুলি যে কয় ইয়াকে কয় কষ্ট হ'ব পাৰে কিন্তু এতিয়া একদম তাতে কি ধুনীয়া লাগিব ভিউটো চাই এইফালে চাওক চব পিনে পাহাৰ গছ গছনি 1 ঘণ্টা আমাৰ টাইম উঠাতে মোটামুটি লাগি গ'ল 1 ঘণ্টা 16 মিনিটমান মানে অলপ ৰখি আহিছোঁ তো ৰেষ্ট লৈ বহুত দিন হ'ল এনেকৈ উঠা নাই কাৰণে তো আৰামছে উঠিছোঁ আৰু দেৰিও হৈছে সেইকাৰণে তো এইটোৱে হৈছে মেইন ফটোশ্বুট কৰা ঠাইটো য'ত নাক কাটি বুলি কওঁ আমি নাকৰ নিচিনা যিটো মানে শ্বেপটো সেইটোৱে মেইন সেই তাতেও আছে দুজন বহি তাতে তো ফাইনেলি আমি আহি পাইছোঁ নাককাটি হিলত নাককাটি পিক একদম ওপৰত আছোঁ আৰু ভিউ চাওক একদম কি ধুনীয়া ওপৰৰ পৰা চব পিনে পাহাৰ একদম
বঢ়িয়া একদম মজা ফিলিং এইটো নদীটো চাব পাৰে এটা নদী আছে এইটো আৰু ইয়াৰ পৰা পৰিলে একেবাৰে চেছ বডিয়ে বিচাৰি নাপাব নেকি ভিউ চাওক কি ধুনীয়া একদম পথাৰ আছে এইফালে আৰু মেইন নাকটো আছিলে এইটো নাককাটিৰ নাক আৰু সেইকাৰণে নামটো হৈছে নাককাটি পিক নাককাটি পাহাৰ আৰু এতিয়া সেইটো ভাঙি গ'ল এইটো ভাঙি গৈছে যিটো নাক নিচিনা আছিল সেইটো ভাঙি গৈছে গ'লোঁ আমি ওপৰৰ পৰা মোটামুটি আধা ঘণ্টামান থাকিলোঁ তাতে আৰু ওপৰত মানে আমাৰ অলপ দেৰি হৈ গ'ল মানে পূৰা একদম ৰ'দ সেইকাৰণে চলা খুলি লৈছোঁ গৰমৰ কাৰণে আৰু এতিয়া নামি আছোঁ নামাটোৱে অলপ ৰিক্স হয় মানে শ্লিপ কৰে বহুত শ্লিপ কৰাটোৱে ৰিক্স তো যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু নেক্সট ভিডিঅ'ত আকৌ লগ পাম টিল দেন বাই বাই যিহেতু পানী খাই শেষ হৈ গ'ল তো ইয়াৰে পৰা অলপ পানী সোমাই লওঁ বটলত তো পূৰা ঠাণ্ডা পানী একদম বঢ়িয়া পানী এই ওপৰত উঠি আহিলোঁ অহ বাপৰে বিলিভ হোৱা নাই সিমান ওপৰত যে উঠি আহিলোঁ তো এতিয়া ফাইনেলি ভাল লাগি আছে অলপ তলত আহি কিনে ৰিলেক্স